নমস্কাৰ বন্ধু বান্ধৱীসকল, গৌতম ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই লৈ আহিছোঁ আজি আপোনালোকৰ বাবে এটা পুনৰ নতুন ভিডিঅ'। বন্ধু বান্ধৱীসকল, ভিডিঅ'টিত আমি আজি আলোচনা কৰিম অসমৰ বাহিৰত যিসকল লোক বৰ্তমানো এতিয়াও আবদ্ধ হৈ আছে, যিসকলে বৰ্তমান কৰ্মৰত হৈ আছে, সেইসকলৰ কাৰণে মই বনাইছোঁ ভিডিঅ'টি। তেওঁলোকে অসম কেয়াৰৰ ফালৰ পৰা যি আছাম কেয়াৰৰ ফালৰ পৰা দিছিলে ফাৰ্ষ্ট ইনষ্টলমেণ্ট, ছেকেণ্ড ইনষ্টলমেণ্ট, এই দুটা হয়তো ইনষ্টলমেণ্ট পাইছে কিছুলোকে, হয়তো কিছুলোকে এতিয়াও নোপোৱাকৈ আছে। কিন্তু যিসকল লোকে পাইছে সেইসকল লোকে পুনৰ থাৰ্ড ইনষ্টলমেণ্টটো পাবৰ কাৰণে কেতিয়া পাব, মই আজি ভিডিঅ'টিত তাৰ বিষয়ে সেই বিষয়ে ক'বলৈ ওলাইছোঁ। আৰু সেই থাৰ্ড ইনষ্টলমেণ্টটো এতিয়ালৈকে কাৰো সোমোৱা নাই আৰু বৰ্তমানলৈকে হিমন্ত বিশ্ব ডাঙৰীয়াই এতিয়ালৈকে সেই বিষয়ে ঘোষণা দিয়া নাই কেতিয়া সোমাব, কি সোমাব। কিন্তু তাৰ মাজতে তেওঁ কৈছে এটা কথা মই, আৰু গতিকে কেতিয়া সোমাব, কি কেনেকৈ সোমাব, কেতিয়া সোমাব, কিমান দিনৰ মূৰত সোমাব, কিমান তাৰিখে সোমাব, মই আজি আপোনালোকৰ আগত সেই বিষয়ে ক'বলৈ ওলাইছোঁ। যদি ভিডিঅ'টি ভাল লাগে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ'সমূহৰ আপডেটসমূহ আপুনি সদায় পাই থাকে আগতীয়াকৈ। বন্ধুসকল, বৰ্তমানলৈকে ফাৰ্ষ্ট ইনষ্টলমেণ্ট, ছেকেণ্ড ইনষ্টলমেণ্ট বহিৰাগতসকলৰ একাউণ্টছত সোমাই গৈছে বা বেংক একাউণ্টত সোমাই গৈছে, কিন্তু থাৰ্ড ইনষ্টলমেণ্টটো এতিয়ালৈকে কাৰোৱে সোমোৱা নাই। কিয়নো যে হিমন্ত বিশ্ব ডাঙৰীয়াই ঘোষণা দিছিল যে জুন মাহত যিটো আমি থাৰ্ড ইনষ্টলমেণ্ট দিম, সেই ইনষ্টলমেণ্টটো আমি 20 তাৰিখ, 15-20 তাৰিখৰ ভিতৰত আমি সকলোৰে একাউণ্টছত জমা কৰি দিম। কিন্তু জমা কৰিব পৰা নাই। কিয়নো কৰিব পৰা নাই, যিসকল লোক বৰ্তমানলৈকে যোৱা 23 তাৰিখলৈকে থাৰ্ড কিস্তিৰ লোক গৈ আছে, ইয়াৰ পৰা 3 নম্বৰখিনি কোটা গৈ আছে। গতিকে তেওঁলোক যোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্টভাৱে ঘোষণা দিছে, তেওঁলোক অহাৰ পিছত, অসমলৈ অহাৰ পিছত আমি সকলোখিনি কিমানখিনি আহিলে, বৰ্তমান যিসকলে ফাৰ্ষ্ট ইনষ্টলমেণ্ট আৰু ছেকেণ্ড ইনষ্টলমেণ্ট পাইছিলে তাৰ মাজৰে কিমানজন লোক আহিলে আৰু বৰ্তমান বহিৰাগত হৈ কিমানজন লোক আছে, তেওঁলোকক সম্পূৰ্ণভাৱে চেঞ্চাছ কৰা হ'ব। চেঞ্চাছ কৰি আৰু DC-সকলে তেওঁক সেইখিনি যেতিয়া সেই কমপ্লেইনখিনি দিব, যেতিয়া সেইখিনি চেঞ্চাছ কৰি পেলাই টোটেল বৰ্তমান বাহিৰত আৰু কিমানজন লোক আছে, কিমান জনসংখ্যা আছে, সেইসকলকহে ভৰাব, সেইসকলকহে থাৰ্ড ইনষ্টলমেণ্টটো দিয়াৰ সিদ্ধান্ত কৰিছে। গতিকে বৰ্তমানলৈকে তেওঁলোকে বৰ্তমানলৈকে সেইটো থিৰাং কৰিব পৰা নাই কেতিয়া দিব, কি কৰিব। কিন্তু কিছুমান ইউটিউবাৰে মই দেখিবলৈ পাইছোঁ, ভিডিঅ'টি মই আজি এইটো কাৰণে বনালোঁ, বিভিন্ন ধৰণৰ ইউটিউবাৰে বিভিন্ন ধৰণৰ কথা কৈ পেলাই ভিডিঅ' বনাই আছে, কিন্তু সেই ভিডিঅ'সমূহত আপোনালোক ভুল নাযাব। কিয়নো তেওঁ কৈছে যে সেইখিনি চেঞ্চাছ কৰি পেলাই টোটেল বৰ্তমান বহিৰাগত লোক কিমান আছে তেওঁলোকক সম্পূৰ্ণভাৱে তেওঁলোকে চাই চিতি পেলাইহে পইচাটো জমা কৰাৰ কথা কৈছে, সকলোৰে একাউণ্টছত জমা কৰাৰ কথা কৈছে। কিন্তু এতিয়ালৈকে কৰা নাই। তেওঁ কৈছে, তেওঁৰ এটা নিউজত মই চাইছিলোঁ, সেই নিউজটোত কৈছে যে এই থাৰ্ড ইনষ্টলমেণ্টটো দিওঁতে হয়তো 10-15 দিন দেৰি হ'ব পাৰে, কিয়নো আমি সেই চেঞ্চাছখিনি টোটেল উলিয়াই লৈ পেলাইহে আপোনালোকক দিব পাৰিম। কিন্তু বন্ধু-বান্ধৱীসকল, এইখিনিতে মই আপোনালোকক এটা কথা কওঁ, ভাৰত চৰকাৰৰ ফালৰ পৰা, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা মেছেজ দিছে। চেণ্ট্ৰেল গভৰ্ণমেণ্ট আপোনাৰ মোবাইলত আহিবও পাৰে, হয়তো নাহিবও পাৰে। আপোনাৰ হোৱাটছআপতে হওক, ফেচবুকতে হওক বা আপোনাৰ মেছেঞ্জাৰতে হওক, আপোনাৰ এটা মেছেজ আহিব পাৰে। মেছেজটো এনেকৈ আহিব, আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনাক 2000 টকা দিয়া হ'ব, লকডাউনৰ কাৰণে দিয়া হ'ব, আৰু তলতে এটা লিংক আছে, সেই লিংকটোত আপুনি ক্লিক কৰি আপুনি এপ্ৰুভ কৰক। এনেকৈ আপোনাৰ এটা ভুৱা মেছেজ আহে। মই মেছেজটো এইটো চাই লওক, আপোনালোকে এই মেছেজটো চাই লওক। বন্ধুসকল, এই মেছেজটো আপোনালোকে দেখিলে, কিন্তু এইটো হ'ল এটা ভুৱা মেছেজ। এই মেছেজটোৰ জৰিয়তে আমাৰ সকলোখিনি ডিটেইলছ তেওঁলোকে লৈ ল'ব পাৰে, যিসকলে আমাক ঠগন দিয়াৰ কিছুমান
চেষ্টা কৰি থাকে সেইসকলে ঠগন মানে কেনেকৈ দিব পাৰিব আপোনাক বাকীটো আপোনাক একো ঠগন দিব নোৱাৰে কিন্তু এনেকুৱা কিছুমান কৰি দিছে এতিয়া ধৰি লওক চাইনাই আমাৰ টিকটকটো বা তেনেকৈ চাইনা এপখিনিৰ জৰিয়তে আমাৰ ইণ্ডিয়াৰ কিছুমান চিকিউৰিটিৰ বিষয়ে গম পাই আছিলে গতিকে এই বস্তুটো তেনেকুৱা ঠিক আপোনাৰ মেছেজটো আহি গ'ল সেই মেছেজটোত যদি আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ হোৱাটছআপ হওক ফেচবুক হওক বা আপোনাৰ ফোনৰ এনি চিকিউৰিটিৰ বিষয়ে তেওঁলোকে জানিব পাৰে হয়তো আপোনাৰ ফোন হেক কৰিব পাৰে গতিকে আপোনালোকে তেনেকুৱা যদি মেছেজ আহে এইবিলাক ভুৱা মেছেজ কোনো ধৰণৰ তেনেকৈ ভাৰত চৰকাৰে পইচা দিয়া এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু কোনো ধৰণৰ তেওঁলোকে নিউজ দিয়া আমি দেখা নাই গতিকে এইখিনি সকলোখিনি ভুৱা গতিকে আপোনালোক সজাগ হওক আপোনালোক সজাগ হ'বৰ কাৰণে মই ভিডিঅ'টি বনাইছোঁ আৰু যাতে আপোনালোকে এনেকুৱা কিছুমান ভুল নকৰিব সেই লিংকটোত ক্লিক কৰি গৈ আপোনালোকৰ বেংক ডিটেইলছ কিবা কিবি নিদিব আৰু আপোনাৰ ফোনত কিছু লোকৰ আজিকালিতো প্ৰায় সংখ্যক লোকৰ এনেকুৱা হৈ গ'ল ফোনপে' গুগল পে' এনেকুৱা কিছুমান ইউজ কৰে হয়তো আপুনি সেই লিংকটোত গৈ যদি আপুনি ক্লিক কৰিবলৈ হয় আপোনাৰ গোটেই চিকিউৰিটি কোড সকলোখিনি গম পাই হয়তো আপোনাৰ বেংক একাউণ্টটো হেক কৰিব পাৰে তেওঁলোকে গতিকে এনেকুৱা কিছুমান আপোনালোকে ভুল নকৰিব বন্ধু বান্ধৱীসকল যাতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব যেতিয়াই অসম চৰকাৰে আসাম কেয়াৰ ফাণ্ডৰ 3rd ইনষ্টলমেণ্টৰ বিষয়ে ঘোষণা কৰিব তেতিয়াই মই আপডেট দিম আৰু আপডেট দিয়াৰ লগে লগে আপোনালোকে যাতে আগতীয়াকৈ সেই বাতৰিটো পায় বা সেই নিউজটো আপোনালোকে সেই গুড নিউজটো পায় তাৰ বাবে চেনেলটো এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টি ইমানেই আছিল যদি ভিডিঅ'টি ভাল লাগিল তেনেহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মই লগতে আকৌ এবাৰ কৈছোঁ আপোনালোকক যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক এই আসাম কেয়াৰ ফাণ্ডৰ 3rd ইনষ্টলমেণ্টটোক যেতিয়াই তেওঁলোকে অসম চৰকাৰে যেতিয়াই ঘোষণা দিয়ে মই তেতিয়াই আপডেট দিম আৰু আপোনালোকে যাতে সকলোতকৈ আগতীয়াকৈ পায় তাৰ বাবে মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে ঘণ্টা বটনটো দবাই থ'ব ধন্যবাদ